গহপুৰত কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা প্ৰাক্তন আলফা ৰাজেন শইকীয়া সংযুক্ত মুক্তি বাহিনীৰ এগৰাকী প্ৰাক্তন সদস্য 2019 চনতে সহস্ৰ সংগ্ৰামত যোগদান কৰে যদিও হাবি জংঘলৰ যাত্ৰাতকৈ কৃষি কৰ্মৰ জৰিয়তে প্ৰকৃততে এটা বাস্তৱ জীৱন লাভ কৰিব পাৰি বুলি অনুভৱ কৰা হাৱাজান নপমুৱাৰ নিবাসী ৰাজেন শইকীয়াই সম্প্ৰীতি নিজা প্ৰচেষ্টাৰে আৰম্ভ কৰিছে মগুমা সৰিয়হ আলু বেঙেনা নেমু বিলাহী ৰঙালাও লাও তথা মীন পালনৰ লগতে হাঁহ কুকুৰা আৰু ছাগলী পালন। আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম ৰাজেন শইকীয়া, গহপুৰ সমষ্টি হাওজান নপমুৱা গাঁৱত মোৰ ঘৰ। মই প্ৰাক্তন আলফা 91তে মই আত্মসমৰ্পণ কৰিছোঁ। আত্মসমৰ্পণ কৰি বৰ্তমান মই খেতি কৰি আছোঁ। মোৰ 4টা ফিচাৰী আছে। মিনিমাম 2 লাখকৈ অলপ বেছি হ'লেও কম নহয় মই ইনকাম কৰোঁ। নেমু আছে, যথেষ্ট পৰিমাণে নেমু আছে, আপোনালোকে দেখিছে। মই তাৰ পৰা যথেষ্ট 80-90 হাজাৰলৈকে মই নেমুৰ পৰা উলিয়াওঁ। তাৰপিছত বেঙেনা খেতি কৰোঁ। বেঙেনা খেতিৰ পৰাও মই 90,000 1,20,000 ইমানেই কৰোঁ। আৰু ছাগলী আছে 40-50টামান মোৰ ছাগলী আছে। তাৰ পৰাই 1 লাখ 1.5 লাখ বেছি হ'লেও কম নহয় মই তাৰ পৰা ইনকাম কৰোঁ। আৰু আলু দেখিছে, আলু খেতি কৰোঁ। ইয়াৰ পৰাও মই যথেষ্টখিনি পাওঁ। মচুমাহ কৰিছোঁ আৰু অলপ মই চাপৰিত সৰিয়হ খেতি কৰিছোঁ। আপুনি কৃষি কৰ্মৰ যোগেদি আপুনি স্বাৱলম্বী হৈছোঁ বুলি ভাবিছে? মই নিশ্চয় মই কৃষি কৰ্মৰ যোগেদিয়ে মই স্বাৱলম্বী হৈছোঁ। এই ক্ষেত্ৰত আমি আপোনাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান অসমৰ যিসকল নিবনুৱা যুৱক কৰ্মসংস্থাপনৰ বঢ়িয়াজলৈ ঢাপলি মেলিছে, কিন্তু আমি দেখা পাইছোঁ যে বৰ্তমান আমাৰ অসমৰ যি শাক পাচলিৰ বজাৰখনত যথেষ্ট চাহিদা আছে কেঁচা শাক পাচলিৰ, হয়নে? উৰহীৰ 80 টকা কেজি, বিলাহীৰ 40 টকা কেজি, কবিও ঠিক তেনেকৈ যোৱা বজাত 60 টকালৈকে হৈছে, আৰু ঠিক তেনেকৈ দাংবডি এইবিলাকৰ যথেষ্ট চাহিদা আছে। এই ক্ষেত্ৰত তেওঁলোকে যদি কৃষি কৰ্মত নিম্নজিত হয় এখন ধুনীয়া সুন্দৰ সংসাৰ চলাব নোৱাৰিবনে বাৰু? নিশ্চয় নিশ্চয়। যে এতিয়া আমাৰ অসমৰ পৰা হাজাৰ হাজাৰ ল'ৰা ইনকাম কৰিবলৈ গৈছে, কোম্পেনীত গৈছে, ক'ৰবাত গৈছে, কিন্তু সেইটো নহয় আচলতে। ইয়াত এই অসমতে এই মাতৃভূমিতে খেতি বাতি কৰি মানে কি ধুনীয়াকৈ চলি থাকিব পাৰে। নিশ্চয় আমাৰ কৃষি কৰ্মৰ যোগেদি অসমৰ যুৱকসকলে স্বাৱলম্বী হ'ব পাৰে আৰু এখন সংসাৰ চলাবৰ কাৰণে যথেষ্ট চাহিদা আছে। এতিয়া বৰ্তমান শাক চব্জিৰ ওপৰত যথেষ্ট চাহিদা আছে। বহুত প্ৰতিটো শাক চব্জি আপোনালোকে জানে দাম বহুত মূল্য হৈছে। পাৰে, নিশ্চয় পাৰে। বহিৰাজ্য যোৱাৰ কোনো দৰকাৰ নাই। আপোনাৰ এতিয়া বৰ্তমান যি কৃষি কৰ্ম কৰি আছে, ফিচাৰীৰ কথাও ক'লে নহয় জানো? এই ক্ষেত্ৰত আপুনি নিজা প্ৰচেষ্টাৰে কৰিছে নে কিবা সহায়? নাই, মই চৰকাৰৰ ফালৰ পৰা মই একো সহায় পোৱা নাই। মই নিজৰ প্ৰচেষ্টাৰে কৰিছোঁ। গোটেই এটা টকাও মই লোৱা নাই চৰকাৰৰ পৰা, বা মই আগবাঢ়ি যাবলৈ বিচৰাও নাই। ভৱিষ্যত কেনেকৈ পৰিকল্পনা আছে আৰু আপোনাৰ? মই পৰিকল্পনা মই ইয়াতকৈ উন্নতি কৰি ইয়াতকৈ অলপ বহলভাৱে কৰিবলৈ কৰিম বুলি মই সিদ্ধান্ত লৈছোঁ। আপোনালোকক আকৌ মই দেখুৱাম। মই অহা বছৰ আপোনালোকক কি ধৰণে কিমান আগবাঢ়ি যাম সেইটো আপোনালোকক নিশ্চয় দেখুৱাম। গহপুৰৰ পৰা তুৱাকান্ত দুৱৰাৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।